নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকৰ কেনেকুৱা খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভালেই আছে। মোৰ বৰ্তমান ভিডিঅ' নিদিয়া বহুত দিনেই হৈ গ'ল। মোৰ এক্সাম চলি থকাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। তো তোমালোকে টেনশ্যন নল'বা, আজিৰ পৰা ৰেগুলাৰ ভিডিঅ' পাই যাবা। বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। A few moments later. জীৱনত যে বহুত চেনি খালোঁ আকৌ দেই, বহুত চেনি খালোঁ, কিন্তু এনেকৈ মানে সঁচা ভাল পোৱা ল'ৰা এটা মানে বিচাৰি নাপালোঁ মানে। এই পাখৰিজনীয়ে বোলে বহুতৰ লগত চেনি খালে, কিন্তু বোলে সঁচা ভাল পোৱা বোলে বিচাৰি নাপালে। তই সঁচা ভাল পোৱা কেনেকৈ বিচাৰি পাবি? তই যদি চবৰ লগত চেনিয়ে খাই থাক, তই সঁচা ভাল পোৱা ক'ত পাবি? আৰু তই যদি এনেকৈ চেনি খাই থাক ন চবৰ লগতে, তোৰ সৰু পুখুৰীটো ডাঙৰ হ'বলৈ বেছি দিন নালাগিব। জীৱনত যে বহুত চেনি খালোঁ আকৌ দেই, বহুত চেনি খালোঁ, কিন্তু আজিলৈকে মানে সঁচা ভাল পোৱা ল'ৰা এটা মানে বিচাৰি নাপালোঁ মানে। তুমি পালা নি বাৰু? কৈ দিয়াচোন বাৰু। নেপালো নহয়, কোনোবা আছা নি? झूठ पे झूठ बोलती जा रही है, शर्म नहीं आती? শুন পাখৰি দুজনী, তোমালোকে যদি এনেকৈ চেনি খাই খাই যদি সঁচা ভাল পোৱা বিচাৰি পোৱা ন, তোমালোক দুজনীয়ে যেন ঠুকন খাবলৈ যায় আৰু বেছি দিন নালাগিব। এদিন যেন ঠুকন খাবি, এইটো খাটাং। समझ रहे हो? समझ रहे हो? समझ रहे हो? জীৱনত যে বহুত চেনি খালোঁ আকৌ দেই, বহুত চেনি খালোঁ, কিন্তু আজিলৈকে মানে সঁচা ভাল পোৱা ল'ৰা এটা মানে বিচাৰি নাপালোঁ মানে। তুমি পালা নি বাৰু? কৈ দিয়াচোন বাৰু। নেপালো নহয়, কোনোবা আছা নি? শুনা পাখৰি দুজনী, তোনতে দুজনীয়ে যদি চেনি খোৱা আৰু সঁচা ভাল পোৱা যদি বিচাৰা এৰি পেলাই যদি মোবাইলটোকে ভালকৈ চালি হয় ন, আজিকালি তহঁত দুজনীয়ে মিয়া খালী পাতকৈ ওপৰৰ মাল হলি হয়। এই ছোৱালী দুজনী ভিডিঅ' চাওঁতে মোৰ ভাল লাগিছিল, মই লাইক এটা কৰিছিলোঁ, কিন্তু এইটো কি আছিল? তোঁতে দুজনীয়ে নাচিছ ঠিকে আছিল, কিন্তু আগৰজনীয়েতো ধুনীয়াকৈ নাচি আছিল, কিন্তু পিছৰজনীয়ে যে মহাভাৰত ৰামায়ণ যেন দেখুৱাই আছিলে, সেইটো চাই পেলাই মোৰ কেলা খং উঠি গৈছিল। যদি খৰ খুজিলি হৈছে ন, তেন্তে আচুৰি থকা জেগাত ন সেইটো ভিডিঅ' ক্লিপটো কাটি দিব পাৰিলি হয়, কিন্তু লাইক আৰু ভিউজ পাবলৈ তোঁতে বহুত তললৈ নামিব পাৰ। তোঁতে লাংটা হৈও ভিডিঅ' বনাবি। চিম ভৰোৱা জেগাডোখৰ সকলোৰে সমান, সেইবাবে সৰু ডাঙৰ বিচাৰ কৰি একো লাভ নাই দেই, চবৰে সমান। শুন পাখৰি, চিম ভৰা জেগাডোখৰ চব সমান বুলি মই জানো, কিন্তু তোৰ চিম ভৰা জেগাডোখৰ বহুত ডাঙৰ, ফুলুকা বাগাডলৈ সোমাই যাব। চিম ভৰোৱা জেগাডোখৰ সকলোৰে সমান, সেইবাবে সৰু ডাঙৰ বিচাৰ কৰি একো লাভ নাই দেই, চবৰে সমান। আৰু পাখুৰীয়ে কি কৈছিলে? চিম ভৰা জেগাডোখৰ চব সমান, কিন্তু তোৰ ডাঙৰ। আৰু এইটো ন পাখুৰী, এইটো চিম ভৰা জেগা নকয়, এইটো দেখুৱালে গেলা বেলেগ বুলিয়ে ভাবিম। যেনেকৈ মই ভাবি লৈছোঁ ন, লোকেও বেলেগ বুলিয়ে ভাবি ল'ব। प्यारी समझ गई। এখন বাইক নহলে নিজৰ বেষ্ট ফ্ৰেণ্ডবোৰো পাত্তা নিদিয়ে, আৰু ক'তনো ছোৱালীবোৰে পাত্তা দিব? চোৱা টপা ভাই, তোৰ যদি বাইক নাই ন, লগৰটোৰ যদি বাইক আছে ন, তথাপিও তোক ঘূৰাবলৈ লৈ যাব। তই লাগিলে 1 টকাও দিব নালাগে, তাৰ নিজৰ পইচা খৰচ কৰি পেলাই হ'লেও তোক লগৰটোৱে লৈ যাব। কিন্তু লগৰবিলাক এনেকুৱা নহয়। লগৰবিলাকে তোৰ যদি বিপদ থাকে ন, বিপদত লগৰটোৱে যাব, সেই ছোৱালীজনীয়ে নাযাব। সেইকাৰণে লগৰ লগত কেতিয়াও বেয়া নহবি। এখন বাইক নহলে নিজৰ বেষ্ট ফ্ৰেণ্ডবোৰো পাত্তা নিদিয়ে, আৰু ক'তনো ছোৱালীবোৰে পাত্তা দিব? আৰু ছোৱালীৰ ক্ষেত্ৰত যদি আহে ন, তোক ছোৱালীয়ে কেনেকৈ পাত্তা দিব? তোৰ চেহেৰাটো চাই পেলাই ন বুঢ়ী মাইকী এজনীও ঘূৰি নাচাব। সেইকাৰণে তই ছোৱালী চোৱাটো বাদ দিয়া, আৰু ভাল কামত লাগি পেলাই ন নিজে উন্নতি হ'বলৈ চা। তেতিয়া ছোৱালী এজনী কেনেবাকৈ ঘূৰি চাই ক'লে তোৰ কথা সেইটো। আৰু তোৰ টপা মাথাটো চাই পেলাই মোক সন্দেহকে হৈছে। যোনজনী ছোৱালী আহে ন, সেইজনীয়ে পিছদিনাখনে ভাবিব মই টপাটোলৈ কিয় আহিলোঁ, পিছদিনাখনে ফাঁচি লাগি মৰি যাব।